বিন্দাস এলাকা আমার, বিন্দাস আমার এই কথা, বিন্দাস সপোনৰ চিলা, বিন্দাস জীৱনৰ গাথা। কাৰ পদূলি কোনে জুমিলে, কাৰ কাহিনী কোনে শুনিলে, কাৰ পদূলিত কোনে জুমিলে, কাৰ কাহিনী কোনে শুনিলে। অদ্ভুত এখন পৃথিৱী, বিন্দাস কৰনি, বিন্দাস কৰনি, এয়া যে বিন্দাস কৰনি, আমাৰে বিন্দাস কৰনি। সকলো খবৰ ভাই কলনীৰ সকলোৰে হাতত, কাৰ মন কেনি গ'ল কেঁকুৰিতে কিনো হ'ল, উৰি যায় বতাহৰে ভাজত। কাৰ পদূলি কোনে জুমিলে, কাৰ কাহিনী কোনে শুনিলে, কাৰ পদূলিত কোনে জুমিলে, কাৰ কাহিনী কোনে শুনিলে। অদ্ভুত এখন পৃথিৱী, বিন্দাস কৰনি, বিন্দাস কৰনি, এয়া যে বিন্দাস কৰনি, আমাৰে বিন্দাস কৰনি, বিন্দাস কৰনি, আমাৰে বিন্দাস কৰনি। জুই জ্বলি আছে মোৰ মূৰত, বল এই যদি গুচি যায় কি হ'ব? বলবা সঁচাই দে, মানুহৰ ভাগ্য ক'ত থাকে কাৱে নাজনে। দেখিলি মোৰ কপালত কি আছিল? তুমি বাৰু এনেকৈ হঠাৎ কিয় মোৰ বুকুৰ মাজত? হঠাৎ এনেকৈ বুকুৰ মাজত সোমাব পাৰিছোঁ যেতিয়া, মই কোন হয় আপুনি ভাবক। ইমান দিনে জানো আপুনি মোৰ বাবে ৰৈ থকা নাছিলে? তেনেহ'লে তুমি মোৰ মনৰ কথা বুজি পাইছা ন? মাতা আকৌ ৰ। এক্সকিউজ মি। অলপ শুনকচোন, আমি মানে ওচৰে পাজৰে ভাড়াঘৰ বিচাৰি আছোঁ। এইটো অফিচ আমাৰেই। ভাড়াঘৰ পাম নেকি? প্লিজ আংকল হেল্প আছ।
ঠিক আছে বাৰু কিবা এটা মেনেজ কৰিম আহা 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 এই যা এনেকে মুখখন উফন্দাই থকাতকে তোক কি লাগে ক না মোক কলে মানে তই মোক আনি দিবি অফ কোৰ্স why not আজিলৈকে তই বাৰু মোক কি দি পাইছ কি কলি তই তই এতিয়া কি কলি তোক মই আজিলৈকে একোটা দি পোৱা নাই নাই পোৱা শুন বৰষা তোৰ বাপেৰতকে মই তোক জীৱনত বহুত বেছি দি পাইছো যিখিনি বস্তু বাপেৰে 14 জনমতো দিব নোৱাৰিব হয় নেকি কচোন এনে কি মূল্যৱান বস্তু দিছ তই মোক মৰম ভাল পোৱা আবেগ অনুভূতি বিশ্বাস সন্দেহ এইখিনি চব ময়ে দিছো না তোক এইখিনি বস্তু কিন্তু টকাৰে কিনিব নোৱাৰিবি বৰষা টকাৰে কিনিব পৰা বস্তু পাৰিলেহে দিবি এনেকে বেকাৰ হৈ থাকিলে ক'ত পাৰিবি ময়ো বুজি পাওঁ চা বেকাৰ বুলি মানুহক হাঁহিব নাপায় আৰু মোকতো নাহাঁহিবি মোৰ এটা স্থিতি আছে মোৰ এটা সন্মান আছে সমাজত এই কলনীখনতে মোৰ নাম এটা আছে এনেকে হাঁহি আছ যে কি হ'ল এনে পদ্মশ্ৰী সন্মানটো লৈ বহি থকা মানুহটো কেইদিনমান পিছত গম পাবি ৰ সন্মানে খুৱাই নে নেখুৱাই হা সন্মান ওলাই লৰ মাৰিব ইফালে আকৌ ইণ্টাৰনেশ্যনেল মিডিয়াতহে পাই দিয়েহি ঐ বৰষা তই কিন্তু আজি মোক বিৰাট কথা শুনাইছ দেই মই কিন্তু এইবোৰ ভাল পোৱা নাই কথা তোক কথা শুনাই লাভ নাই এখন কাণেৰে শুনি এখন কাণেৰে ওলাই দিবি ফুটা দুটা সেইটো কাৰণেই দিছে ঐ তই মোৰ কথা এবাৰ ভাবনে নাই ভাবোতো শুওঁতে খাওঁতে বওঁতে হাগোতে মুতোতে যিয়ে কৰো কেৱল তোৰ কথাই ভাবো জান কেতিয়া আমাৰ জীৱনলৈ ভাল দিন আহিব কেতিয়া মই তোক কাষত পাম কেতিয়াৰ পৰা তই মই গিদি গিদি কৰিম কেতিয়া তহঁতৰ ঘৰৰ মুখলৈ এনেকে ৰুমালৰ খোপাটো লৈ যাম আৰু আয়তীসকলে গাব ৰামচন্দ্ৰ আহিছে ৰভা তলত বহিছে ইছ বৰষা মই অকলে এইবোৰে ভাবি থাকো জান নাই এনে গৰুৰ আগত টুকাৰি বজাই একো লাভ নাই যি কৰ কৰি থাক যাওঁ মই হেত তেৰিকা ঐ জান শুনচোন এই বুজি গলো মই তই কি বুজাব বিচাৰিছ একচুৱেলি চব বুজি গলো মই তোক এটা কথা কৈ দিছো তোৰ পতি হোৱাৰ আগতে মই লাখপতি হ'ম লাখপতি নহয় দেই মই কৰোৰপতি হ'ম নহয় মোৰ এইটো অহংকাৰ নহয় এইটো মোৰ বিশ্বাস কৰোৰপতি হবি তই য়েছ তোৰ মূৰটো পিছে পিছে আহি নাথাক না তই ঠিকেই কৈছ গৰুৰ আগত টুকাৰিবাই একো লাভ নাই কওকচোন কিমান দিব লাগিব নালাগে এইবিলাক একো দিব নালাগে এই বাপেৰৰ কি হৈছে এবাৰতো খবৰ ল'ব পাৰ চাওঁ এফালা বিন্দাস করনি আমারে বিন্দাস করনি বিন্দাস করনি আমারে বিন্দাস করনি তোৰ লগত এটা জৰুৰী কথা আছে বে কথাটো অলপ ইণ্টাৰেষ্টিং নাই সময় নাই জনা আছে কি জৰুৰী কথাটো অভদ্ৰ নেকি তই ফাল্টু আমি কৰি আছ আগে কথাটো শুনি ল ক তাৰমানে মোৰটো খাইহে এৰিবি তই এই আমুকাই এষাৰ নাথাকা ফাল্টু মাথা নাখাই বে আগে কথাটো শুন আমাৰ যে বৰা ঠিকাদাৰ কি হ'ল বৰা ঠিকাদাৰ আবে বৰা ঠিকাদাৰে নহয় দুটাকে মাইকী মানুহ আনি ঘৰত সোমোৱাই থৈছে বে সেয়া দিলি নে কয় ফাল্টু ফটোৱা কথা এটা এই তই ৰাতিপুৱাৰ পৰা গধূলিলৈকে বাৰু এই খাটাৰাখন লৈ পেলাই সেয়াকে বিচাৰি ফুৰ নেকি সেয়াকে চাই ফুৰ নেকি কোন কাৰ ঘৰলৈ গৈছে কোনে কাক আনিছে সেই মাইকী মানুহ দুজনী বৰা খুৰাৰ ৰিলেশ্যনৰ মানুহটো হ'ব পাৰে একেবাৰে হ'বই নোৱাৰে 100% চিয়ৰ এই মালকেইটা বেলেগ কৰবাৰ পৰা আহিছে তেতিয়াহ'লে বেলেগ গ্ৰহৰ পানী চাগে চাওঁ মোক যাব দে আবে তই কথাটো বুজি পোৱা নাই বৰা আংকেলে যে বেলেগ গেম খেলিব ওলাইছে সেইটো তই একদম বুজি পোৱা নাই তাতে তোৰনো কি গা পৰিছে
কোনোবাই কিবা খেল খেলিব খুজিছে খেলক ইঙা পিছত যদি কলনীত কিবা লাফৰা হয় কোনে ৰিক্স ল'ব তাতে বৰা আংকল অকলে আবে মাইকী দুজনী কেছটোতো গৰবৰ আছে চাইলেঞ্চাৰ চোৰেহে চোৰৰ ঠেং দেখে এই বহুত চুবালি মোৰটো বুজিছ আৰু চুবাব নালাগে দে আৰু তোৰ যদি ইমান চিন্তা হৈছে নহয় যা বৰাৰ ঘৰত গৈ পেলাই চিকিউৰিটি গাৰ্ড হৈ থাকে ৰাতিৰ কাৰণে কিবা এটা প্লেনিং ভাবি ভাবি আহিছিলোঁ দিলেহি নহয় মেকুৰীটোৱে ৰাস্তাটো কাটি নাযাওঁৱে যা চাইলেঞ্চাৰ ইঙা এই পাগলবোৰক কথা কৈ একো লাভ নাই নিজেই এটা ইনভেষ্টিগেশ্যন কৰিব লাগিব এই বৰা ঠিকাদাৰ মালটো অলপ খাতৰা আছে তো আহক আহক সোমাই আহক এই আৰু আপোনালোকে যদি কোনো অসুবিধা নাপায় আপোনালোকে ইয়াতে থাকিব পাৰিব আৰু একদম নিজৰ বুলি ভাবিলে টেনশ্যন নাই ঘৰটোৰ মালিক কোন বাৰু এইবিলাক মালিক চালিক গুলি মাৰক মাত্ৰ আজিৰ পৰা আপুনি যিমান দিন মন যায় সিমান দিন থাকক কোনো টেনশ্যন নাই নহয় মানে ৰেণ্টৰ কথা আছেতো কিমান দিব লাগিব কি দিব লাগিব আমি জানিলে ভাল হ'ব হ'ব মই এইবিলাক পইচা পাতিৰ পিছত লাগি থকা মানুহ নহয় অহ তাৰমানে ঘৰৰ মালিক আপুনি কিয় কোৱা নাই কওকচোন কিমান দিব লাগিব নালাগে এইবিলাক একো দিব নালাগে প্ৰথম চিনাকিতে আপোনালোকক মোৰ বিৰাট ভাল লাগি গ'ল এতিয়া আপোনালোকে নিজৰ বুলি ভাবিলে খুব বেছি ভাল লাগিব ভাবিম কিয় নাভাবিম সো সুইট আংকল কিমান ভাল আপুনি সৰুৰ পৰাই পিছে তোমাৰ নাম আই এম মিছ মোনা সুন্দৰ নাম আপোনাৰ মিছেছ ডলি অপূৰ্ব মন ভৰি যোৱা এটা মিঠা লগা নাম মিছেছ ডলি আপোনালোকে এই ৰুমটোতে এতিয়া ৰেষ্ট ল'ব পাৰিব পিছত কথা পাতিম এইটো লৈ যাওক হে প্ৰভু মোৰ লগত এইবোৰ কি কৰিছা ইমান আনন্দ দি মোক বাৰু মাৰিব খুজিছা নেকি তাই নেদেখা ভাওজুৰি একদম চিধা পুনাই পুনাই মাৰি দিছে হে ক'ত যাও কি কথা এই বাপেৰৰ কি হৈছে এবাৰতো খবৰ ল'ব পাৰ চাওঁ এফালা মই কি তোমাৰ পাৰ্চনেল এছিষ্টেণ্ট নেকি তুমি ক'ত গৈছা কি কৰিছা খবৰ ৰাখি থাকিম হা ঠিক আছে সুধিছো ক'ত গৈছিলা কি খবৰ আৰু এয়া কি হ'ল তেওঁ আৰু মই কাম এটাত গৈছিলো পৰিলো নহয় বুজিলো তোমালোকৰ গাত এতিয়াও ডেকা তেজ আছে যে সেইকাৰণে এইবিলাক হ'বলৈ পাইছে এইবোৰ উপাত কেতিয়া বাদ দিবা হ'ব দে ইমান খবৰ ল'ব নালাগে তই কেনি গৈছিলি সেইটো ক মৰুভূমিত পানী বিচাৰি গৈছিলো পালিনে পাই নে নাপাই তুমি নাজানা নেকি তেনে কিয় বিচাৰি গৈছিলি আশা এটা আছে যে কি জানি বিচাৰি পাওঁৱে লাভ নাই বুজিছ লাভ নাই তোক বুজাই শিকাই মই বুঢ়া হৈ মৰি পুনৰ জন্ম ল'লেও তই নুবুজ তেনেহ'লে বুজাই আছা কিয় বুজাই লাভ নাই নুবুজাবা মোক এই নুবুজাবা সেইকাৰণে কৈছো এতিয়াই বুজিল সেইডালৰ সপোন এৰি দে সি মোক কিমান লঘুনাস্তি কৰিছে তই দেখা নাই তাৰ পিছতো খহি থাকিলে বোলে শিলো হৈ যায় সেইকাৰণে মই তাক বুজাই আছো সেইটো আচলটো শিলেই গ্ৰেনাইটতকৈও ছাৰ তই যিমানে ঘঁহি থাকিবি সেইটো ক্ষয় নাযায় তোৰ হাতখনেহে ক্ষয় যাব সি এটা জান দৈত্য তাৰ হাতৰ পৰা দাগ উঠাৰ কটাৰী এইবিলাক নুগুচাই হ'ল কেতিয়াবা তোকে খুচি কাটি মাৰিব তথাপিও তাই ইয়াক ভাল পায় ঐ তাক কিন্তু ফোন কৰি নামাতিবি তাক বুজাবলৈ শুন মই সোনকালে উভতি আহিম গেটত মস্ত তলা এটা লগাই থবি হুক মাৰি থবি মই মাতিলেহে মাতিবি কি যে মুস্কিলত পৰিলো নহয় ইয়াক
তই মোৰ ঘৰত আহি এনেকে ফেট পুলিচ আহি যায় ঐ চকৰি ফেটি মোৰ মানে অলপ শ্বপিং কৰিবলগীয়া আছে আপুনি যদি বাহিৰলৈ যায় মোকো ক'বচোন বিন্দাস করনি আমারে বিন্দাস করনি বিন্দাস করনি আমারে বিন্দাস করনি তোক পিন্ধামে মই সোণৰ খাৰু দেখি কেনে লাগিব বাৰু তাকে ভাবি বহুদিন টোপনি তোক প্ৰথম দেখাৰ ৰঙীন বেলা লাজে মৰু মৰু জাননে মই আজিও পাহৰা নাই ঐ সোমা সৰ্বনা ঐ মই চোৱাৰ আগতে ঐ তই মোৰ ঘৰত আহি এনেকে ফেট পুলিচ আহি যায় ঐ চকৰি ফেটি এৰি দে এখেতে মানে মোক নেদেখিলে ইয়াৰ পৰা ঘপককে উঠি আহিলে ময়ো থপককে আহিলো চপককে লাগি গ'ল ময়ো এনেকে ধৰি ললো মানে তাৰপিছত আৰু চিনেমাত যিটো হয় ন তই ইয়াত এইবিলাক ব্যাখ্যা কৰিব নালাগে এই মনা তুমি ইয়ালৈ যোৱা মাৰ ছোৱালী নালাগে নিজৰ ভূত মই নিজে কিয় পুঠা মাৰো তুমি সেইটো ৰুমলৈ যোৱা তাক লৈ যা চুৰি কেনেকে পাও কি গোন্ধ নাজানো আৰু আজি জানো কেলে মুহুৰ মানে অন্তৰাত্মাই আপোনাৰ ওচৰলৈ টানি আনিছে বুজিছেনে বাকী সেইবোৰ বাদ দিয়ক বহুত দৰকাৰী কথা এটা আছে আজিকালি অমুকাই ঘৰত কোনো দৰকাৰী কথা নাপাতে বাহিৰত নহয় আপোনাৰ হৈছে ৰ'বচোন কথাটো শুনি লওক বেছি ডাঙৰ কথা নহয় ইয়াতে কওঁ শুনক শুনকচোন শুনকচোন মোৰ মানে অলপ শ্বপিং কৰিবলগীয়া আছে আপুনি যদি বাহিৰলৈ যায় মোকো ক'বচোন আপোনাৰ লগতে মানে ময়ো যাম হ'ব তুমি ৰেডি হোৱা অলপ পিছত মই ওলাই যামেই অ'কে থেংক ইউ ইটছ মাই প্লেজাৰ আপুনি আপোনাৰ কেছটো নকে সেইকাৰণে মোক বাহিৰলৈ লগ ধৰি আছে
আপোনাক মানি গলো কিন্তু দেই এইবিলাক নগেন খগেন একো নহয় সেইজনী মোক জেঠাই দৌৰ ছোৱালী খাই দেও ছোৱালী এবাৰ খবৰ এটা কৰিলো চিনাকি কি হাল হা কেলে যাব লাগে জেঠাই দৌৰ ছোৱালীজনী হয় নেকি এই হিৰোচিমা নাগাচাকিৰ নিচিনা দুটা এটম বোম আপুনি ঘৰত ৰাখি থৈছে তাৰপিছত কি আপুনি উগ্ৰপন্থীৰ লগত জড়িত নহয় বুলি ক'লে মই বিশ্বাস কৰি ল'ম এৰি দুষ্ট আবে অকলে অকলে বৰটোকলাটোৰ নিচিনা ৰখি পেলাই কি চিন্তা কৰি আছ তই তোক কিয় লাগে মই কি চিন্তা কৰো তোক কিয় লাগে আৰু মই কি গোটেই ৰাইজ মাতি আনি ইয়াতে চিন্তা কৰিব লাগিব নেকি আহক ৰাইজ মই চিন্তা কৰিম আপোনালোক কাষত বহক আবে গোটেইটো দেখোন চকি আছ বা একো কবই নোৱাৰি কোনোবাই দিলে নেকি বেটো মোক আকৌ কোনে কি দিব হা পিতনৰ বাহিৰে মোক আজিলৈকে কোনোবাই কিবা দি পাইছে নেকি চালা ভাবো কিবা এটা হয় কিবা এটা আবে তোৰ মালটো না উল্টাকে ঘূৰিছে বে কি মালটো মানে তোৰ ভাগ্যৰ চকৰিটো কথা কৈছো হয় নেকি এইটো চিধাকৈ ঘূৰিবলৈ কি কৰিব লাগিব কোনে সহায় কৰিব আবে এইটো মালটো যোনে তোনে সহায় কৰিব নোৱাৰিব দুটা বিখ্যাত প্ৰাণী আছে এটা বাৰা আংকেল আৰু এটা বসন্ত সিহঁতক লগ ধৰ তোৰ কাম হৈ যাব 100% গ্যাৰান্টি নালাগে মোৰ ভাগ্যৰ চকৰি যদি উলুটাকৈ ঘূৰি খোল খায় তথাপিও কিন্তু অমুকাই বসন্তৰ ওচৰত নাযায় কাকো দেখোন একো কথা কবকে নোৱাৰি একদম উতলা পানীৰ নিচিনা উতলি থাকে অৱশ্যে তাৰো দুখ নাই গৰমটো বহুত বেছি পৰিছেতো উতুল বাবা উতুল যিমান পাৰা উতুল বিন্দাস সপোনৰ চিলা বিন্দাস জীৱনৰ গাথা গাৰ পদূলি কোনে জুমিলে গাৰ কাহিনী কোনে শুনিলে গাৰ পদূলিত কোনে জুমিলে গাৰ কাহিনী কোনে শুনিলে অদ্ভুত এখন পৃথিৱী বিন্দাস কৰ